আৰু ফাইনেলি পালোঁ আমি দাৰ্জিলিং টাউন মল ৰোড। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজু অসম ব্লগছলৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু মই গৈ আছোঁ দাৰ্জিলিং। দাৰ্জিলিং ছিকিম গৈ আছোঁ। আপোনালোকক চব দেখুৱাম, চাই থাকক। এটা নতুন অনুভৱ আৰু এক নতুন যাত্ৰাৰ সৈতে আপোনালোকক দেখুৱাম দাৰ্জিলিং ছিকিম লগতে চব। আৰু এয়া হৈছে গুৱাহাটী পল্টন বজাৰ ষ্টেচন। আৰু এয়া আমাৰ ট্ৰেইনৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু এতিয়া আমি NJP অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। হেল্ল' গাইজ, আৰু আমি পাই গ'লোঁ NJP ষ্টেচন। ইয়াৰ পৰা যাওঁ আমি দাৰ্জিলিং। দাৰ্জিলিং আমি শ্বেয়াৰ গাড়ীত যাম, চুমুত যাম। আমি NJP আৰু ফাইনেলি আমি NJP পালোঁ। বহুত কষ্ট অতিক্ৰম কৰি পালোঁ। আৰু এতিয়া আৰু জাৰ্ণি আছে, ইয়াতে শেষ হোৱা নাই। এতিয়া ষ্টেচনৰ পৰা বাহিৰত ওলাম, তাৰপিছত আমি যাম ছিকিম, দাৰ্জিলিং চব ঘূৰিম। চাই থাকক নেক্সট। এয়া আমাৰ চুমু ৰেডি। পাৰ্চনেল গাড়ী যাব লাগিলে বহুত পইচা লাগে, 2000 মান পৰি যায়। তাৰ কাৰণে আমি শ্বেয়াৰ লৈ লৈছোঁ 350 কৰি। নেক্সট ৰাইড দাৰ্জিলিং, তাৰপিছত ছিকিম যাম। আৰু ফাইনেলি বৰষুণ পাই গ'লোঁ আমি। পাহাৰৰ লগতে বৰষুণ, চাওক বৰষুণ আৰম্ভ। আৰু NJPৰ এইখিনিত ইমানেই গৰম আছিলে, মানে কি ক'ব, ৱেষ্ট বেংগালৰ। কিন্তু যি আমি NJP পাৰ কৰালোঁ, তাৰ পিছৰ পৰা আৰু দাৰ্জিলিং পাওঁ অৱস্থা এতিয়া। আৰু ৱেডাৰ কণ্ডিশ্যন চাওক, বৰষুণ লগতে মেঘ, মানে ফেণ্টাষ্টিক ৱেডাৰ। যায়ে মজা লাগিছে মানে। কি যে এটা মানে সুন্দৰ পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। ইফালে NJPত গৰমত থাকিব নোৱাৰি, এইফালে দাৰ্জিলিঙত ইমান ঠাণ্ডা পৰিৱেশ, মজা, ফেণ্টাষ্টিক ৱেডাৰ। আৰু এয়া চাওক ৱাটাৰফল, লগতে দাৰ্জিলিঙৰ এই পাহাৰৰ মাজত অঁকা পকা ৰাস্তা, কিমান যে মজা পৰিৱেশ, লগতে বৰষুণ, কি ঠাণ্ডা পৰিৱেশ। আৰু ইয়াৰ ৰাস্তা 20 মিটাৰৰ মূৰে মূৰে পায় টাৰ্ণিং এটা। ইমান দীঘল টাৰ্ণিং নহয়, খাটাৰনাক ইউটাৰ্ণ। আমিতো এইবিলাক ইয়াতে মানে গাড়ী চলাবই নোৱাৰিম, এনেকুৱা মানে ৰিক্সি টাৰ্ণিং হয়। গাড়ী ইয়াৰ ড্ৰাইভাৰবিলাক বেলেগ ধৰণৰ ড্ৰাইভাৰ, মানে খাটাৰনাক ড্ৰাইভাৰ। কি ধুনীয়া বিউটিফুল নেচাৰ, আমেজিং। আৰু এইটোতো ট্ৰেইন যোৱা ৰাস্তা। আৰু আমি এতিয়া অলপ খাব পাইছোঁ ইয়াতে। আৰু বতৰৰ কণ্ডিশ্যন চাওক, ৱেডাৰ কণ্ডিশ্যন চাওক। বৰষুণ আৰু আৰম্ভ হৈ গ'ল, আকৌ বৰষুণ আৰম্ভ হৈ গ'ল। চাওক বৰষুণত যি কি হ'লেও ব্লগ কৰিছোঁ। আৰু এতিয়া আমি কিবা খাম, তাৰ কাৰণে ভিতৰত এণ্ট্ৰি কৰিম। খাব ৰেডি। ফাইনেলি আমাৰ খোৱা লোৱা হ'ল। এতিয়া আমি দাৰ্জিলিং অভিমুখে যাত্ৰা আৰম্ভ। আৰু ইয়াৰে ৱেডাৰ কণ্ডিশ্যন চব নৰ্মেল, আমাৰ যিবিলাক অসম ৱেষ্ট বেংগলৰ নেচাৰতকৈ সম্পূৰ্ণ বেলেগ পৰিৱেশ এটা।
ইয়াত দেখিছে আপোনালোকে বৰষুণ লগতে কুঁৱলী এনে যেন ঠাণ্ডাই পৰিছে ডিচেম্বৰ জানুৱাৰী মাহ যেন লাগিছে আৰু ফাইনেলি আমি গৈ থাকোঁতে দেখা পালোঁ ইয়াত টয় ট্ৰেইন দাৰ্জিলিঙৰ মেইন ভাল লগা এটা জাৰ্ণি টয় ট্ৰেইন চ' ইয়াতে উঠি কিনে আৰু গোটেই দাৰ্জিলিংখন আপুনি চাব পাৰে বিন্দাছ আৰু ফাইনেলি আমি পাই গ'লোঁ দাৰ্জিলিং মেইন টাউন আৰু এইখনেই হৈছে দাৰ্জিলিঙৰ মেইন টাউন আৰু এয়া চাওক টয় ট্ৰেইনৰ মেইন মানে ষ্টেচন এইটো ষ্টেচন হয় চ' ইয়াত যিমান আমি গাড়ীবিলাক আহে চব ইয়াতে ৰৈ যায় এইটো মানে ষ্টপেজ হয় আৰু টয় ট্ৰেইনটো ইয়াৰ পৰা আৰম্ভ হৈ যায় দাৰ্জিলিং টাউন চাওক মল ৰোড আৰু ফাইনেলি পালোঁ আমি দাৰ্জিলিং টাউন মল ৰোড কি মজা ৱাও এইখন টাউন চাওক কিমান ডাঙৰ টাউন আৰু আমি গৈ আছোঁ এতিয়া হোটেললৈকে পাহাৰৰ ওপৰেদি খোজকাঢ়ি যাব লাগিব আৰু ফাইনেলি আমাৰ হোটেল আহি পালোঁ এইটো হোটেল মেঘমা আৰু এতিয়া আমাৰ এণ্ট্ৰি বাকী দাৰ্জিলিং ফুৰা ভিডিঅ' কাইলৈ দি আছোঁ চ' চাই থাকিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো